মোৰ ৰুমৰ পৰা যদি দেখাবলৈ যাওঁ, এয়া দেখিছে ৰাতিপুৱাৰ পৰিৱেশ। ৱাও, দিছ লুকিং লাইক এ ৱাও। আৰু এয়া দেখিছে। গুড মৰ্ণিং এভৰিৱান। আজি হৈছে 13 জুন, অৰ্থাৎ 13 জুন। আজি আমাৰ লাষ্ট এক্সাম আছে। তো মোৰ এতিয়া টাইম হৈছে ৰাতিপুৱা 4:10 মান হৈছে। তো উঠিলোঁ, উঠি মুখ হাত ধুই ফ্ৰেছ হৈ আহিলোঁ। ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 7 মে'। এক্সাম চলি আছে, 4th ছেমিষ্টাৰৰ শেষৰটো এক্সাম, অৰ্থাৎ আমাৰ স্নাতকোত্তৰ মহলাৰ শেষৰটো এক্সাম 4th ছেমিষ্টাৰৰ। তো এতিয়ালৈকে আমাৰ 2টা এক্সাম পাৰ হৈ গ'ল ক'ৰ পেপাৰৰ। তো আজি হৈছে 7 তাৰিখ আৰু আমাৰ 10 তাৰিখে নেক্সট এক্সামটো আছে। তাৰপিছত আমাৰ 13 তাৰিখে শেষৰটো এক্সাম। তো মই ভাবিলোঁ মাজত বহুত গেপছ আছে আৰু পঢ়া ইমান ভালকৈ হোৱা নাই। তো এই ভিডিঅ'টোৰ জৰিয়তে মোৰ পঢ়া শুনাও ধুনীয়াকৈ চিৰিয়েলি গৈ থাকিব বস্তুখিনি। তো এইখিনিৰ পিছত আপোনালোকক দেখুৱাৰ লগতে মই নিজেও পঢ়া হ'ব। সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো কৰোঁ, আৰু যিহেতু শেষৰটো এক্সাম দিবলৈ গৈ আছোঁ পঢ়া জীৱনৰ, তো সেইকাৰণে মই ভাবিলোঁ স্মৃতিও হৈ থাকিব এইটো ভিডিঅ'ৰ জৰিয়তে। তো সেইকাৰণে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ ইয়াৰ পৰাই। তো ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা হৈ গ'ল আৰু এতিয়া সময় প্ৰায় 12 মান বাজিছে। আচলতে গা পা ধোৱা নাই বাৰু। তো লাঞ্চ কৰাৰ আগে আগে গা পা ধুম। তো তাৰ আগতে অকণমান পঢ়া শুনা কৰি লওঁ। তো এনেকৈ ষ্টাৰ্ট কৰি দিওঁ তেনেহ'লে ভিডিঅ'টো। তো পঢ়াও ষ্টাৰ্ট কৰোঁ তেন্তে। তো ইফালে টেবুল, তো ইফালে পঢ়া শুনা কৰিব লাগিব। তো ৰাতিপুৱা অলপ চাইছিলোঁ, তো এতিয়া আকৌ অকণমান চাওঁ গা পা ধোৱাৰ আগে আগে, খোৱাৰ আগে আগে। তেনেহ'লে বলক ষ্টাৰ্ট কৰোঁ গাইছ। মোৰ টেবুল, আৰু ইফালে এইখিনি হৈছে এইটো এক্সামৰ আমাৰ কিতাপ। তো ইফালে ছেমিনাৰ এখন আছে। তো ইফালে মোৰ নোট কিতাপ 3খনমান আছে। তো টেবুলখন এইখন। তো টেবুলখনৰ ওচৰতে বিচনাখন আছে। আচলতে মই চকীত পঢ়ি ইমান এটা ভাল নাপাওঁ। তো সেইকাৰণে মই বিচনাখনকে ওচৰলৈ আনি লৈছোঁ টেবুলৰ। তো এইফালে দেখিছে বস্তু চস্তু আছে। তো থ'বলৈ ইমান জেগা এটা নাই, ৰেক চেক নাই আমাৰ, সেইকাৰণে এনেকৈ থ'ব লগা হৈছে। তো এতিয়া আপোনালোকৰ লগতে তেনেহ'লে পঢ়ো বলক। এতিয়া বাজিছে 1:30 আৰু এতিয়া গা ধুবলৈ টাইম হৈ গ'ল। তো ভাত চাত খাব যাব লাগিব, সেইকাৰণে গা পা ধুই আহোঁ, তাৰপিছত আকৌ ষ্টাৰ্ট কৰিম। তেনেহ'লে এতিয়া গা ধুবলৈ যাওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। তো সেই গাইজ, এতিয়া গা পা ধুই আহিলোঁ। তো এতিয়া টাইম হৈছে আমাৰ লাঞ্চ কৰাৰ। তো ইফালে জানমণি আৰু শিৱাংগী আছে। তো আহিলে সিহঁতে ভাত খাবলৈ যাবৰ কাৰণে। তো এতিয়া যাওঁ তেনেহ'লে, খাই লওঁগৈ, তাৰপিছত লগ পাই আছোঁ। গাইজ, এতিয়া খাই বৈ আহিলোঁ আৰু এতিয়া মোৰ বহুত বেছি ভাগৰ লাগিছে আৰু টোপনিও আহি আছে। তো মই ভাবিলোঁ এতিয়া অকণমান ৰেষ্ট কৰি লওঁ। তো সোনকালে উঠি, এতিয়া টাইম হৈছে 3টা, তো 4:30 মানত উঠিম, তাৰপিছত আকৌ পঢ়িবলৈ ষ্টাৰ্ট কৰিম। তেনেহ'লে এতিয়া অকণমান ৰেষ্ট কৰি লওঁ। তো সেয়া বিচনাখন ৰেডি হৈ আছে, তো অকণমান ৰেষ্ট কৰি লওঁ। গাইজ, টাইম হৈছে 5:10। তো মই উঠিলোঁ 4:45 মানত। তো এতিয়া মুখ হাত ধুই ফ্ৰেছ হৈ আহিলোঁ। তো এতিয়া অকণমান ষ্টাৰ্ট কৰোঁ পঢ়িবলৈ। তো লেটছ গো। গাইজ, এতিয়া টাইম হৈছে 10:20 আৰু এতিয়া ভাত পানী খাই আহিলোঁ আৰু এটেণ্ডেঞ্চো হৈ গ'ল আমাৰ। তো এতিয়া পঢ়া ষ্টাৰ্ট কৰিব লাগে। তো মই টেবুলত বহি ল'লোঁ। তো গাইজ ষ্টাৰ্ট কৰোঁ তেন্তে। সেই গাইজ, আজি হৈছে 8 জুন। তো ৰাতিপুৱাই শুই উঠি পঢ়া শুনা ষ্টাৰ্ট কৰি দিলোঁ, কিন্তু ভিডিঅ'টো অকণমান দেৰিকৈ ষ্টাৰ্ট কৰি আছোঁ। তো এতিয়া দুপৰীয়াৰ ভাত পানী খোৱা বোৱা হৈ গ'ল। তো ইফালে গা পা ধুই ভাত পানী খাই এতিয়া ভাবিছোঁ অকণমান পঢ়োঁ। তেনেহ'লে পঢ়োঁ আৰু।
এতিয়া টাইম হৈছে 4:15। সকলোকে গুড মৰ্ণিং। আৰু মই আজি মৰ্ণিং উঠি গ'লোঁ। দিনাখন ভিডিঅ' কৰা নহ'ল, দিনাখন দিনত আপোনালোকক দেখুওৱা নহ'ল। তো ইফালে মই লগালে ৰাতিও অকণমান সোনকালে শুই গ'লোঁ, সেইকাৰণে এতিয়া মৰ্ণিং সোনকালে উঠিছোঁ আৰু এতিয়া পঢ়িবলৈ ষ্টাৰ্ট কৰোঁ। তাৰ আগেয়ে বাহিৰৰ পৰিৱেশ এয়া চাব পাৰে। তো এয়া আপোনালোকে বাহিৰৰ পৰিৱেশ চাব পাৰে, বহুত সুন্দৰ বতাহ চতাহ বলি আছে। তো গাইজ বৰষুণ দি আছে। তো ইফালে মই তেনেহ'লে ষ্টাৰ্ট কৰোঁ পঢ়িবলৈ যত্ন কৰি। তো এক্সাম আছে 11টা বজাৰ পৰা। তো আমি যাম 10:20 মানত যাম। তো ইয়াৰ পৰা যাবলৈ অলপ টাইম লাগে। তো গাইজ বহুত তেনেহ'লে দেৰি নকৰোঁ। তো সেই গাইজ মৰ্ণিং মানে আমাৰ এক্সাম যোৱাৰ আগত বহুত বেছি পলম হৈ থাকে। তো ইফালে জল্দি কৰোঁতে মানে ভিডিঅ' কৰিবলৈ মোৰ থাকি গ'ল। তো আজি আহোঁতেও আজি বহুত বেছি গৰম আছিলে কাৰণে ভিডিঅ' কৰা নহ'লে অহাৰ পিছত। তো ইফালে আমাৰ এক্সাম শেষ হ'ল 2টা বজাত। তাৰপিছত আহি মেলি জিৰণি লয় এতিয়া সন্ধিয়া। তো গাইজ এতিয়া আমাৰ খোৱা বোৱা হৈ গ'ল ৰাতিৰ। তো এইফালে আমাৰ শিৱাংগীৰ পৰীক্ষা বহুত বেছি ভাল হৈছে। নহয় নাই হোৱা। শিৱাংগী বহুত বেছি ভাল হ'ল। মই ঠিকে আছে দে, অলপ ঠিক ঠাকে হৈছে আৰু ইমানো বেয়া হোৱা নাই। মই যিমান ভাবিছিলোঁ বেয়া হ'ব এখন পেপাৰ, তো ঠিক ঠাকে গৈছে আৰু। তো তাইৰো ভালেই হৈছে, এনেই কৈ আছে আৰু তেনেকৈ। তো এইফালে এতিয়া আমাৰ এটেণ্ডেঞ্চৰো টাইম হ'ব, তো সেইকাৰণে তাই এইফালে যাবলৈ লৈ আছে। গুড নাইট, বাই বাই। তো আমাৰ জানমণি এয়া দেখিছে পঢ়ি আছে। তো এতিয়া কিহৰ কাৰণে পঢ়ি আছে? নেটৰ কাৰণে পঢ়ি আছে নেকি? এতিয়াৰ পৰা ষ্টাৰ্ট দেখিছে নহয়, একদম প্ৰিপেৰেশ্যন চলি আছে তাইৰ আমাৰ নেটৰ কাৰণে। তো আজি তাইৰ শেষ হ'ল পৰীক্ষা। তো লাষ্ট এক্সাম কেনেকুৱা লাগিছে অনুভৱ আপোনাৰ? শেষৰটো এক্সাম ভালো লাগিছে, বেয়াও লাগিছে। ভালো লাগিছে, বেয়াও লাগিছে। দুখ লাগিছে বেচেৰি। তাই মানে কৈ আছে যে মোৰ বহুত বেছি দুখ লাগিছে, কি কৰিম ইয়াৰ পিছত, তেনেকুৱা ধৰণৰ মানে মনত ভাৱনাবোৰ আহি আছে, কি কৰিম ইয়াৰ পিছত। সেইকাৰণে তাইৰ অলপ দুখ লাগি আছে। বাকী এক্সাম শেষ হ'ল, এতিয়া বহুত বেছি বিন্দাছ। পিছত ভাল হওক তাৰে কামনা কৰিলোঁ জানমণি। আৰু এতিয়া অকণমান ফূৰ্তি কৰা। এক্সামৰ টাইমত মানে অকল পঢ়া। মই যদি কওঁ মোক চাচোন, তেতিয়া মানে তাই ক'ব যে নাই মোৰ এতিয়া সময় নাই, এক্সাম টাইম। আমাৰ জানমণি এটেণ্ডেঞ্চ টাইম হৈ গ'ল। তো গাইজ তেন্তে আজি এক্সাম দি আহিলোঁ। তো আৰু এটা এক্সাম আছে আমাৰ 13ত, তো লগ পাই আছোঁ। তো এতিয়া পঢ়া ষ্টাৰ্ট কৰিব লাগিব। 2 দিন মাজত গেপছ আছে, অলপ ৰেষ্ট লৈ লওঁ। তাৰপিছত গাইজ গুড মৰ্ণিং। আজি হৈছে 12 জুন আৰু ৰাতিপুৱা এতিয়া সময় হৈছে 5। তো ৰাতিপুৱা শুই উঠিলোঁ আৰু বতৰটো চাওঁ, বৰষুণ দি আছে। একদম ঠাণ্ডা বতৰ। গৰমত এনেকুৱা ধুনীয়া বতৰত পঢ়াৰ মজাই বেলেগ। পঢ়িবলৈ ষ্টাৰ্ট কৰোঁ আৰু তাৰ আগতে কেনেকুৱা পৰিৱেশটো মই দেখাই দিওঁ আপোনালোকক। এয়া দেখিছোঁ ধুনীয়া এজাক বতাহে চুই। মোৰ ৰুমৰ পৰা যদি দেখাবলৈ যাওঁ, এয়া দেখিছে ৰাতিপুৱাৰ পৰিৱেশ। ৱাও, দিছ লুকিং লাইক এ ৱাও। আৰু এয়া দেখিছে পৰিৱেশ। এইকেইদিন মানে ৰাতিপুৱা সদায় বৰষুণ দি আছে, কিন্তু পিছলৈকে ৰ'দ ওলাই নাই। তো এইফালে অকণমান বতাহ চতাহ ল'লোঁ ৰাতিপুৱা সুবাসখন ল'লোঁ আৰু এতিয়া পঢ়িব লাগে। তাই অলপ ষ্টাৰ্ট কৰোঁ। তো সেই গাইজ আজি যিহেতু 12 জুন আৰু আমাৰ 13 তাৰিখত আছে আমাৰ লাষ্ট এক্সাম পঢ়া টাইমত। তো এতিয়া তেনেহ'লে পঢ়িবলৈ ষ্টাৰ্ট কৰোঁ। আৰু এবাৰ এইটো এক্সামৰ কাৰণে বিশেষ কিতাপ নাই, মেমে আমাক নোটছ দি দিছিলে। তো সেইখিনিৰ পৰাই চাব লাগিব, মুভিৰ পৰা পঢ়িব লাগিব, কপিৰ পৰাই পঢ়িব লাগিব। তো ষ্টাৰ্ট কৰোঁ। মৰ্ণিং এভৰিৱান। আজি হৈছে 13 জুন, অৰ্থাৎ 13 জুন। আজি আমাৰ লাষ্ট এক্সাম আছে। তো মোৰ এতিয়া টাইম হৈছে ৰাতিপুৱা 4:10 মান হৈছে। তো উঠিলোঁ, উঠি মুখ হাত ধুই ফ্ৰেছ হৈ আহিলোঁ। তো ভাবিলোঁ বহি যাওঁ পঢ়িবলৈ। আৰু সদায় দৰে আজিও ৰাতিপুৱা বৰষুণ দি আছে, কিন্তু দিনত মানে বহুত বেছি গৰম হৈ আছে। বহুত গৰম আৰু ৰ'দো ওলায়। তো ৰাতিপুৱা কিন্তু সদায় গৰম, ৰাতিপুৱা অকণ ঠাণ্ডা পৰে। ইফালে বৰষুণ দি আছে বাহিৰত। তো আজি পৰিৱেশ নেদেখাওঁগৈ আৰু ষ্টাৰ্ট কৰোঁ পঢ়িবলৈ। বহুত বেছি পঢ়িবলৈও আছে, গোটেইখিনি পঢ়া হৈছে অৱশ্যে। তথাপিও ৰাতিপুৱা এনেকুৱা চাই পেলাই মনত থাকিলে ষ্টাৰ্ট কৰোঁ আৰু পঢ়িবৰ কাৰণে। তো আমাৰ এক্সাম আছে 11টা বজাত। তো আমি ইয়াৰ পৰা হয়তো 10:20 মানত যাম। তো এইফালে শিৱাংগী তাইও পঢ়া শুনা কৰি আছে ভালকৈ। তো ৰাতিপুৱা উঠিলোঁ, এতিয়া ষ্টাৰ্ট কৰোঁ আৰু তেন্তে অলপ লাষ্ট এক্সাম গাইজ। তো লাষ্ট পঢ়িবলৈ
আমাৰ লাষ্ট ছেমিষ্টাৰ এক্সাম দিবলৈ গৈ আছোঁ। তো আজি এক্সাম কেনেকুৱা হয় ক'ব নোৱাৰোঁ, কিন্তু যিহেতু লাষ্ট দিনবোৰ মেমৰেবল, সকলোৰে জীৱনৰ এটি স্মৃতিৰ দিন। আজিৰ দিনটো 4টা বজাৰ পৰা ষ্টাৰ্ট কৰিছোঁ, পঢ়োঁ অকণমান, তাৰপিছত লগ পাই আছোঁ এক্সামৰ আগে আগে। তো আপোনালোকক মই আৰু এটা ব্লগো দিম, য'ত নেকি মই লাষ্ট ক্লাছ, লাষ্ট ছেমিষ্টাৰ, লাষ্ট ক্লাছ, লাষ্ট প্ৰেজেণ্টেশ্যন, সকলো ছাৰৰে লাষ্ট ক্লাছবোৰ আছে আৰু লগতে লাষ্ট এক্সামো তাত থাকিব। তো আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিলোঁ আৰু আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। তো তেন্তে বেছি নকওঁ আৰু পঢ়িবলৈ ষ্টাৰ্ট কৰোঁ, দেৰি হ'ব নতুবা। তো আপোনালোকক হয়তো আজি পঢ়া শুনাখিনিও নেদেখাওঁ আৰু একেবাৰে লগ পাই আছোঁ। তো এইফালে দেখিছে এবাৰ নোট বনোৱা আছে। তো আমাৰ কিতাপৰ পৰা পঢ়িব লগা হোৱা নাই, বহীৰ পৰা যিমানখিনি নোট লিখা আছে সেইখিনিৰ পৰা পঢ়িম। গতিকে হ'লে ষ্টাৰ্ট কৰোঁ আৰু গাইজ। তো হেল্ল' এভৰিৱান, এতিয়া টাইম হৈ গৈছে। তো এতিয়া 10:10 হ'ব হ'ল আৰু এতিয়া ওলাবলৈ মই ৰেডি হৈ গৈছোঁ। তো ইফালে ড্ৰেছ পিন্ধি ল'লোঁ। তো এতিয়া অকণমান ক্ৰীম চিম মুখত লগাওঁ, সোনকালে ওলাওঁ, শেষৰটো এক্সাম দিবলৈ গৈ আছোঁ। তো গাইজ ওলাই লওঁ তেন্তে। আপোনালোককো। তো ইফালে মই ওলাই মেলি ৰেডি হৈ আছোঁ। তো যাব লাগে, শিৱাংগী আহক, তাৰপিছত যাম ওলাই ইয়াৰ পৰা, ৰুমৰ পৰা ওলাই যাম। তো লাষ্ট এক্সাম গাইজ দি আহোঁ, তেনেহ'লে আপোনালোকক লগ পাই আছোঁ ওলাই গৈ। মই বাইদেউ আগে তো পিছে মই সোনকালে যাওঁ, আজি অকণমান সোনকালে ওলাইছোঁ অৱশ্যে। তো আমাৰ আইনাখনত অকণমান চাই লওঁ। সেই দুয়োজনীয়ে কুৰ্তা পিন্ধি আহিছোঁ। চেলো পালোহি ডিপাৰ্টমেণ্ট। তো মই ঘড়ী থৈ আহিলোঁ। আজি কেনেকৈ টাইম মেনেজ হ'ব ঠিকনা নাই, আকৌ ঘড়ী চৰি দি থৈ আহিছোঁ। কেনেকুৱা চলিছে পঢ়া শুনা? ভালকৈ দিবা দেই। বাই বাই, বেষ্ট অফ লাক। তাই সিটোৰ ৰুমত পৰিছে আৰু আমি এইটোত। তো সেই গাইজ এতিয়া আমাৰ এক্সাম শেষ হৈ গ'ল আৰু আমি এতিয়া গৈ আছোঁ ডিপাৰ্টমেণ্টৰ আগফালৰ পৰা। তো আমি আহিছিলোঁ পিছফালৰ পৰা, এতিয়া ওলাই গৈ আছোঁ আগফালৰ পৰা। এইফালে আমাৰ শিৱাংগী। এক্সাম কেনেকুৱা হ'ল বাৰু? ইমানো ভাল নাই হোৱা, মানে এটা কৈছোঁ অকল মই দুটা সেইটো আমাৰ দুজনীৰ অৱস্থা একে। আমি অকল দুটা গল্প চাই আহিছোঁ আৰু আহিছে 4টা গল্পৰ বিষয়ে। উপায় নাই আৰু দেখিলোঁ। তো এতিয়া ওলাই গৈ আছোঁ গাইজ আমি। তো ওলাই গৈ লওঁ।